নমস্কাৰ এছএমএছ হেল্থ টক্সত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগত জনাইছোঁ। ফ্ৰেণ্ডছ, আজি হেল্থ টক্সত আলোচনা কৰিব ওলাইছোঁ এজন মানুহে বিষ সেৱন কৰিলে কি ঘটে দেহত, বিষ সেৱন কৰাৰ ফলত কি কি লক্ষণসমূহ দেখা দিয়ে, আৰু এজন মানুহে যদি বিষ সেৱন কৰে সেই মৃত্যুমুখৰ পৰা কিদৰে বচাব পাৰি। গতিকে মূল ভিডিঅ'টোলৈ যোৱাৰ আগত আপোনালোকক অনুৰোধ জনাইছোঁ, যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মোৰ পৰৱৰ্তী যিবোৰ ভিডিঅ' আহিব সেই ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমাৰ সমাজত সাধাৰণতে যিবোৰ বিষ খোৱা হয়, মানুহে যেতিয়া বিষ সেৱন কৰে সেই বিষসমূহৰ বেছিভাগ কিন্তু কীটনাশক, এন্দুৰ মৰা দৰৱ, পঁইতাচোৰা মৰা দৰৱ, এই দৰৱসমূহ মানুহে খায়। আচলতে এইবিলাক দৰৱ বুলি ক'ব নোৱাৰি, বিষ হয়, সেই বিষবোৰ খায়। আৰু এই বিষবোৰ খোৱাৰ পিছত সেই বিষবোৰ যেতিয়া আমাৰ পাকস্থলীত সোমায়, পাকস্থলীত সোমোৱাৰ লগে লগে এই পাকস্থলীয়ে বিষসমূহক এবজৰ্ব কৰে। এবজৰ্ব কৰাৰ ফলত লাহে লাহে এই বিষসমূহে আমাৰ যি ৰেছপাইৰেটৰী ছিষ্টেম আছে সেই ৰেছপাইৰেটৰী ছিষ্টেমটোক ব্লক কৰি দিয়ে, যাৰ ফলত আমাৰ দেহত যিবোৰ চেল বা কোষ আছে সেই কোষসমূহত অক্সিজেনৰ পৰিবহণত ব্যাঘাত জন্মে, বা আমাৰ যি ভাইটেল যি দুটা বস্তু আমাৰ দেহত আছে, যিটো ব্ৰেইন আৰু যি হাৰ্ট, এই দুটা বস্তুত অক্সিজেনৰ পৰিবহণ বন্ধ হৈ যায় আৰু বিষ ক্ৰিয়াৰ ফলত এজন মানুহৰ মৃত্যু ঘটে। এতিয়া আহিছোঁ যে বিষ সেৱন কৰাৰ ফলত এজন মানুহৰ দেহত কি লক্ষণ দেখা দিয়ে। চাওক, বিষ সেৱন কৰাৰ ফলত যি প্ৰথম লক্ষণ দেখা দিয়া সেইটো হৈছে এবডমিনেল পেইন। খুব বেছি পৰিমাণে পেটত বিষ অনুভৱ কৰা দেখা যায়। ইয়াৰ পিছত ডিজিনেছ বা টোপনি ভাৱ, এইটো কমন দেখা যায়। ইয়াৰ উপৰিও শ্বাস নিশ্বাসত সমস্যা দেখা যায়, বা চকুৰে অন্ধকাৰ দেখিবলৈ পোৱা যায়। লগতে দেহৰ উষ্ণতা কমি আহে আৰু পাকস্থলীত খুব বেছি পৰিমাণে ওজন অনুভৱ কৰে সেই মানুহজনে, আৰু শেষত মুখেদি লেলাৱতী ওলোৱা দেখা যায়। গতিকে এই লক্ষণসমূহ যেতিয়া দেখা দিয়াৰ লগে লগে আমি যিটো কৰিব লগা সেই কৰিব লগাটো কামটো হৈছে যে বিষ সেৱন কৰা মানুহজনৰ মুখত দুটা আঙুলি ডিঙিলৈকে সুমুৱাই দি যিমান সোনকালে পৰা যায় সেই মানুহজনৰ বমি কৰাবলৈ চেষ্টা কৰিব লাগে। আৰু যদিহে এই ক্ষেত্ৰত বমি নকৰে তেতিয়াহ'লে এগিলাচ পানীত 2 চামুচ নিমখ মিহলাই সেই পানীখিনি মানুহজনক খুৱাই দিব লাগে। ইয়াৰ ফলত আমাৰ দেহত যি ইলেক্ট্ৰলাইট যি বেলেঞ্চ, সেই বেলেঞ্চত ব্যাঘাত জন্মাৰ ফলত মানুহজনৰ বমিটিং যি মুড সেই মুড হৈ যায়, যাৰ ফলত মানুহজনে বমি কৰি দিয়ে। এইটো কৰাৰ ফলত মানুহজন মৃত্যুমুখৰ পৰা বাচিব পাৰে। 2 নম্বৰটো হৈছে যে চাৰ্কলৰ কিছুমান টেবলেট পোৱা যায় বা চাৰ্কলৰ গুড়ি পোৱা যায়, সেই চাৰ্কলৰ গুড়িসমূহ খুৱাই দিব লাগে। এইটো কৰাৰ ফলত কি হয় যে চাৰ্কলসমূহে বিষবোৰক এবজৰ্ব কৰি দিয়ে। এবজৰ্ব কৰাৰ ফলত সেই বিষসমূহ লাহে লাহে ইউৰিন বা বিভিন্ন মাধ্যমৰ ফলত সেইবোৰ আমাৰ দেহৰ পৰা ওলাই যায়। এই যি চিম্পল প্ৰচেছ, সেই চিম্পল প্ৰচেছটো কৰাৰ ফলত বিষ সেৱন কৰা মানুহ এজনক মৃত্যুমুখৰ পৰা বচোৱাত বহুতখিনি আমি সহায় কৰিব পাৰোঁ। আৰু শেষত হস্পিটেলত যেতিয়া এজন ৰোগীক এডমিট কৰা যায় বা হস্পিটেলত যেতিয়া লৈ যোৱা হয় বিষ সেৱন কৰা মানুহ এজনক, সেই হস্পিটেলত প্ৰথমতে ষ্টমাকৰ পৰা বিষসমূহ উলিয়াই দিয়া হয়। আৰু এই প্ৰচেছটোক গেষ্ট্ৰিক লেভেজ প্ৰচেছ বুলি কোৱা হয়। এই প্ৰচেছটোত কি কৰা হয় যে এটা টিউব আছে, সেই টিউবটোত নাকৰ জৰিয়তে পাকস্থলীৰ ভিতৰত সোমোৱাই দিয়া হয়। সোমোৱাই দি পেটৰ পৰা যি বিষ, সেই বিষসমূহক একদম উলিয়াই বাহিৰলৈ পেলাই দিয়া হয়, যাৰ ফলত এজন ৰোগী মৃত্যুমুখৰ পৰা বাচিব পাৰে। গতিকে বন্ধুসকল, ইতিমধ্যে মই আলোচনা কৰিলোঁ যে বিষ সেৱন কৰা মানুহ এজনক কেনেকৈ মৃত্যুমুখৰ পৰা বচাব পাৰোঁ, বিষ সেৱন কৰাৰ ফলত কি শৰীৰত কি ঘটে, বা বিষ সেৱন কৰাৰ ফলত কি কি লক্ষণে দেখা দিয়ে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে বা বুজি পালে। যদিহে ভাল পাইছে তেতিয়াহ'লে মই আকৌ আপোনালোকক অনুৰোধ জনাইছোঁ, প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।